নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ নৱজ্যোতি আছাম ইউটিউব চেনেললৈ। মই নৱজ্যোতি বন্ধুসকল, আপোনালোকে চাইছে নৱজ্যোতি আছাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো আছে আমাৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ HSLC 2021। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ময়ো এজন ক্লাছ 10ৰ ছাত্ৰ, কোৰ্চত মেট্ৰিক দিম। চ' আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। চ' বন্ধুসকল, ইয়াত দেখিছে আপোনালোকে অধ্যায় 1, প্ৰথম অধ্যায় প্ৰাকৃতিক ভূগোলৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আলোচনা কৰিছোঁ। আমি ইয়াত আছে স্থলাকৃতি বুলিলে কি বুজা? পৃথিৱীৰ উপৰিভাগৰ ভিন্ন আকাৰ আকৃতি অৱয়ৱৰ বৈচিত্ৰ্যপূৰ্ণ ভূপৃষ্ঠ অৱয়ৱবোৰক স্থলাকৃতি বুলি ক'ব পাৰি। স্থলাকৃতি উদাহৰণ কেইটামান হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, বালিৰ পাহাৰ, হিম বা মহাসাগৰ ইত্যাদি। ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তিৰ ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণৰ মতে অধ্যয়ন কৰা হয়, সেই শাখাটোকে ভূ আকৃতিক বিজ্ঞান বোলা। তো ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা। ভূপৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টিত বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াই ক্ৰিয়া কৰে। এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলত ভূপৃষ্ঠত স্থলাকৃতিবোৰৰ সৃষ্টি হয়। স্থলাকৃতি সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই কাৰকবোৰকে কোৱা হয় ভূ আকৃতিক প্ৰক্ৰিয়া। চ' মই ইমানকৈ গাই নাথাকোঁ, বহুত দীঘলৈ যাব ভিডিঅ'টো। তোমালোকে ইয়াৰ পৰা স্কিপ কৰি লিখি লোৱা, স্কিপ কৰি। বৰষুণ দিছে আমাৰ ইয়াত, চ' ভইচটো বেয়া হৈ যাব পাৰে, তোমালোকে স্কিপ কৰি লিখি ল'বা। চ' মৰুদ্যান কাক বোলে আৰু তাৎপৰ্য কি, স্কিপ কৰি লিখি ল'বা। বালিয়াৰী কি আৰু কেনেকৈ সৃষ্টি হয়। চ' বন্ধুসকল, আপোনালোকক আকৌ শেষ হ'বৰ কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে তাৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আৰু বন্ধুসকল, ময়ো বৰ্তমান এজন ক্লাছ 10ৰ ছাত্ৰ, মই SSLC 2021 দিম। চ' তোমালোকে মোক ছাপোৰ্ট কৰিবা, তোমালোক বুলিয়ে ক'ম মই, চ' বেয়া নাপাবা। চ' আজি ভিডিঅ'টো ইমানতে সামৰোঁ। থেংক ইউ।